নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মুমু ব্লগলৈ। বলক আজি যাওঁ মোৰ লগত এখন প্ৰত্নতান্ত্ৰিক স্থানলৈ, যিখন আছে আপোনাৰ বাহেটা চাৰিআলিত হয়। সেইখন হয় আপোনাৰ মদন কামদেৱ বুলি কয়, যিটো প্ৰত্নতান্ত্ৰিক বিভাগৰ দ্বাৰা পৰিচালিত। এয়া বহুত ভিতৰত পাহাৰীয়া এলেকাত আছে। এইখন বহুত ভিতৰত। এয়া হৈছে আপোনাৰ মদন কামদেৱত যোৱা ৰাস্তা হয়। এনেকৈ ওপৰত পাহাৰৰ ওপৰত উঠি যাব লাগে, এনেকৈ গৈ মানে তাতে পায়। এয়া এইটো ৰাস্তা হয়, পাহাৰীয়া ৰাস্তা হয়। পাহাৰীয়া ৰাস্তা এনেকৈ অলপ ওপৰত হয় আপোনাৰ। এয়া আমি চাকি ধূপ লৈ ল'লোঁ মন্দিৰলৈ বুলি। এতিয়া আমি খোজকাঢ়ি ইয়াৰ পৰা গাড়ী লৈ যাব নিদিয়ে, পূৰা পাহাৰীয়া এলেকা। এনেকৈ গৈ ওপৰত আছে মন্দিৰটো। এই আমাৰ মুমু ওপৰলৈকে পূৰা আগতে গৈছে। আমি এতিয়া গৈ আছোঁ ধুনীয়াকৈ। এইখন আপোনাৰ বাহেটা চাৰিআলিৰ পৰা ভিতৰত হয়, বহুত ভিতৰত হয়। এই থানখন আপোনাৰ প্ৰত্নতান্ত্ৰিক বিভাগৰ দ্বাৰা পৰিচালিত। এয়া দেখিছেনে চেৰি, বহুত চেৰি আছে। এনেকৈ চেৰি বগাই বগাই যাব লাগে ওপৰত। এইবিলাক দৰ্শনাৰ্থীবিলাক আহিছে ইয়াতে। আমি আগতে আহি পোৱা নাই, এইবাৰ প্ৰথম আহিছোঁ। এইবিলাক বহুত চেৰি আছে। এয়া এনেকৈ চেৰি বগাই বগাই ওপৰত উঠিব লাগিব। আমাৰ মুৱে গৈ আছে ওপৰত। ইয়াতে বহুত মানে বহুত মানে জেগা এই অঞ্চলডোখৰ আছে। প্ৰায় 1 বৰ্গ কিলোমিটাৰ মাটি আগুৰি থকা বুলি ইয়াতে কয়। বহুত জেগাখিনি আছে। তাতে মিউজিয়ামো আছে। প্ৰত্নতান্ত্ৰিক বিভাগে ইয়াতে মিউজিয়াম বনাই থৈ দিছে। এয়া এনেকৈ গৈ বহুত চেৰি আছে ইয়াতে। আমাৰ মুৱে এয়া গৈ আছে। পূৰা ঠাণ্ডা জেগাখিনি, পাহাৰীয়া এলেকা হয়। চাৰিওফালে গছ আছে। এয়া আমি আহি পালোঁ আৰু। এই তলত চেণ্ডেল ৰাখিব লাগিব। এয়া এনেকৈ আকৌ এইবিলাক শিলৰ চেৰি, এইবিলাক বহুত পুৰণা। এইবিলাক বহুত চেৰি আছে ইয়াতে। এয়া ইয়াতে চাকি জ্বলাই দিছোঁ। মন্দিৰত মই চাকি জ্বলাই। এইবিলাক দেখিছেনে? এইবিলাক বহুত পুৰণি হয়। এইবিলাক ইয়াত 1 কুৰিৰো অধিক স্থাপত্য আছে বুলি কয় ইয়াতে। ইয়াৰে বেছিভাগ আপোনাৰ মদন কামদেৱ পাহাৰতে অৱস্থিত। এইবিলাক দেখিছেনে? এইবিলাক ইটাৰে হয়। এইবিলাক শিলবিলাক। ইয়াতে মদন কামদেৱ পাহাৰৰ পশ্চিম অংশত মন্দিৰ এটা আছিলে শিলৰ, সেইকাৰণে শিলৰে এইবিলাক। আৰু পূবৰ নামনি অংশতো আছে। পূবৰ নামনি অংশত ইটাৰ মন্দিৰ অৱস্থিত। সেই ইটাৰ মন্দিৰৰ ধ্বংসাৱশেষবিলাকেই তাতে আছে। এইবিলাক শিলৰ মন্দিৰৰ মূৰ্তিবিলাক। কিন্তু ইয়াতে থকা যিবিলাক মূৰ্তিবিলাক আছে, সকলোখিনিয়ে উদ্ধাৰ কৰা হয়। মদন কামদেৱ নামৰ মন্দিৰটোৰ অংশৰ পৰা উদ্ধাৰ কৰা হৈছে। আৰু বাকীবিলাক বহুত আছিলে ইয়াতে, কিন্তু বৰ্তমান ইয়াৰ পৰা লুপ্ত হৈ বাকী ভেটিৰ চিনবিলাকহে ইয়াতে আছে। ইয়াতে আপোনাৰ অতীতৰে পৰা উমা মহেশ্বৰৰ আলিংগনত মূৰ্তি আছিল ইয়াতে। উমা আৰু মহেশ্বৰৰ মূৰ্তিৰ বাবে সেইকাৰণে তেওঁলোকৰ মূৰ্তিৰ আলিংগনৰ কাৰণে যাত্ৰীসকলে এই ঠাইত প্ৰেমৰ দেৱতা মন্দিৰ বুলি কয়। এইবিলাক মানুহবিলাক আহিছে। চাৰিওফালে শিলে হয়। ইয়াতে জনামতে বহুতখিনি ইয়াৰ পৰা লুপ্ত হৈ গৈছে। আৰু এইবোৰ প্ৰায় আপোনাৰ 11-12 শতিকাতে পৰে। আৰু ইয়াত কামৰূপৰ ৰাজত্ব কালত পাল বংশীয় ৰজা যিবিলাক আছিলে, তেওঁলোকৰ অৱদান ইয়াতে বহুতখিনি আছে বুলি জনা যায়। এই মন্দিৰটো বহুত মানুহ এইটো বহুত পুৰণা। এইটো প্ৰত্নতান্ত্ৰিক বিভাগসকলে ইয়াতে এইবিলাক সংৰক্ষণ কৰি ৰাখিছে। কামদেৱে বনোৱা এইবিলাক অংশ বুলি কৈছে। মদন কামদেৱ নামৰ মন্দিৰটোৰ অংশ বুলি। এইবিলাক দেখিছেনে? ইটাৰ মন্দিৰ আছিল। তাৰ আপোনাৰ অকণমান হেৰিবিলাকহে আছে ইয়াতে। বাকীবিলাক চব হৈ গৈছে, ইয়াৰ পৰা লুপ্ত হৈ গৈছে। তাৰ কিছু অংশ ইয়াতে সংৰক্ষণ কৰি ৰাখিছে। আৰু চাৰিওফালে শিলে। এইবিলাক চব মূৰ্তিবিলাকৰ ধ্বংসাৱশেষ। এইবিলাক অকণমান ৰৈ গৈছে ইয়াতে। এইবিলাক দেখিছেনে? চাৰিওফালে শিলবিলাক, কিছুমান মূৰ্তি আছে। আৰু এইবিলাক ৰজাঘৰীয়া হেৰিবিলাকৰ আছে। এইবিলাক চব মূৰ্তি শিল। এইবিলাক বহুত পুৰণা হৈছে। এইবিলাক 11-12 শতিকাৰে বুলি কয় ইয়াতে। 11-12 শতিকাতে পৰে বুলি কয় এইবিলাক দেখিছেনে? চাৰিওফালে শিল আছে এইবিলাক।
চাৰিওফালে শিল, চাৰিওফালে এইবিলাক পূৰা সংৰক্ষণ কৰি মানে থৈ দিছে ইয়াতে। আৰু ইয়াত আপোনাৰ পাল বংশীয় যিবিলাক ৰজা আছিল তেওঁলোকৰো অৱদান বহুতখিনি থকা বুলি ইয়াতে কয়। এইবিলাক দেখিছেনে? চাৰিওফালে এইবিলাক চব মানে সেয়া ৰজা হেৰিবিলাকৰ ইয়াতে আছে। কামদেৱ মন্দিৰ আছে, মন্দিৰৰ মানে ধ্বংসাৱশেষবিলাক মানে ইয়াতে ৰৈ গৈছে। এনেকৈ ইয়াতে মানে থৈ দিছে আৰু এনেই জেগাটো বহুত ধুনীয়া লাগে, বহুত ধুনীয়া হয় জেগাখিনি। এইবিলাক চাৰিওফালে শিল দেখিছেনে? এয়া এইবিলাক চব মানে এইবিলাক ধ্বংসাৱশেষহে কামদেৱ মন্দিৰৰ। এইবিলাক পূৰা এইবিলাক কিবা গেটৰ নিচিনা এইবিলাক আছে। এইবিলাক মন্দিৰৰ হেৰি এইবিলাক চব এইবিলাকো আছে শিলবিলাক। এয়া দেখিছেনে? এইবিলাক মূৰ্তি আছিল চাগে, মূৰ্তিৰ মানে আধা অংশহে আছে। এইবিলাকৰ মূৰ্তিবিলাকৰ আধা অংশ এইবিলাক আছে। এই মন্দিৰটোক বহুতে প্ৰেমৰ দেৱতাৰ মন্দিৰ বুলি কয়। এইবিলাক দেখিছেনে মূৰ্তিবিলাক? আধা অংশ মানে ধ্বংসাৱশেষবিলাক আছে আৰু ভগ্নাৱশেষবিলাক যিবিলাক হয় সেইবিলাক আছে ইয়াতে। ভাঙি যোৱা মানে হেৰিবিলাক ভগ্নাৱশেষবিলাক আছে ইয়াতে। এইবিলাক দেখিছেনে? শিলবিলাক এইবিলাক আছে, চাৰিওফালে মানে শিলে আছে। এইবিলাক মূৰ্তি হয়, মূৰ্তি আছিল চাগে এয়া আধা। এইবিলাক চাৰিওফালে শিলে মানে মন্দিৰটো শিল ইটা এইবিলাকৰ ভগ্নাৱশেষবিলাক আছে বুলি কৈছে। এইবিলাক এই তাত মন্দিৰৰ যাত্ৰীসকল আহিছে, তাতে পূজা কৰি আছে। এইবিলাক আছে শিল। এইটো আকৌ ঢেঁকী দিয়া হেৰিৰ নিচিনা, কি বুলি কয় এইটো? এয়া আমি মানে মন্দিৰটো আহিম বুলি ভাবি আছিলোঁ, বহুত দিন অহা নাই, আজি আহিলোঁ। মন্দিৰত থাকি ভাল লাগে, জেগাখিনি ধুনীয়া। এতিয়া আমি ইয়াৰ পৰা যাবলৈ ওলাইছোঁ মন্দিৰৰ পৰা। বহুত চেৰি হয় আৰু বৰষুণ দিয়াৰ কাৰণে অকণমান চেৰিবিলাক চেলনি পৰা নিচিনা হৈছে। বৰষুণ দি আছে চেপ কৰে। এইবিলাক সেয়া পূৰা জংঘল। আজি আছিলে মোৰ এই ভিডিঅ'টো মদন কামদেৱ মন্দিৰৰ পৰা। যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। এতিয়া আমি ইয়াৰ পৰা যাম আৰু এনেকৈ তলৰ ফালে আকৌ নামি যাব লাগিব।